আজি মাঘ বিহুৰ উৰুকা হয়। তাৰ উপলক্ষে আমাৰ গাঁৱত অলপ বেলেগ গাঁৱতকৈ পৃথক ধৰণে আয়োজন কৰে। মেজি ঘৰ সাজি পেলাই তাত গোটেই গাঁৱৰ মানুহখিনি মিলি একেলগে ভোজ ভাত খায়, আনন্দ ধেমালি কৰে। তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিলোঁ। আহকচোন ভিডিঅ'টো চাওঁ। ডিউটিৰ পৰা তো আহিয়ে মই এটা নাৰিকলৰ লাডু খাই লৈছোঁ। এতিয়া খাই লৈ মেজি ঘৰলৈ যাওঁ। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ তোৰে লাহি ককা নিজৰ দেখি ভালে লগা কুৰু কুৰু কৰি নামে 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 ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামুচিয়া ওৰে 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 দেখাতো